শালমাৰাৰ টুমুনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ বাবে হাহাকাৰ যি সময়ত কোভিড মহামাৰীৰ আতংকই ৰাইজক আতংকিত কৰি তুলিছে সেই সময়তে কিন্তু টুমুনি সমূহীয়া চিকিৎসক আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ অনিয়মীয়া উপস্থিতিয়ে ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। উল্লেখ্য যে চৰকাৰী নিয়ম মতে টুমুনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো 24 ঘণ্টাই খোলা থাকিব লাগে যদিও আজি কিন্তু স্বাস্থ্য কেন্দ্ৰটোৰ বিপৰীত দিশত চলি থকা পৰিলক্ষিত হৈছে। পৰিতাপৰ বিষয় আজি পুৱা 9 বজাত আমিনুৰ ইছলামে বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ স্বাস্থ্য কেন্দ্ৰটোত পুৱা 9:30 উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে আৰু পৰিয়ালৰ মানুহে আনি বিমুখ হ'ব লগা হয়। লগতে বহুতো ৰাইজে কোভিড ভেকচিন ল'বলৈ আহি হাহাকাৰ কৰিবলগীয়া হৈছে। কিন্তু ইয়াৰ বিপৰীতে 10টা বজাত এগৰাকী নাৰ্ছ আৰু এজন ফাৰ্মাচিষ্ট স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু 10:30 এগৰাকী চিকিৎসক কেন্দ্ৰটোত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। সেয়েহে একাংশ ৰোগী আৰু ৰোগীৰ অভিভাৱকে জিলা উপায়ুক্ত আৰু বিভাগীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ লগতে চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুওৱা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায়। কেইটা বজাত আহিছে আপোনাৰ? 9:30 বজাত ইয়াত আহিছোঁ। অকল এজন মানুহ আছিল, এজন অমেন যিটো ইয়াৰ ইনচাৰ্জ আছিল সেইজনে আছিল আৰু একো ডক্টৰ নাৰ্ছ আৰু একো নাছিল। এতিয়া কেইটা বজে? এতিয়া 10:20 হৈছে। ডক্টৰ আহিছে নে এতিয়া? ডক্টৰো অহা নাই এতিয়াও, অকল নাৰ্ছবিলাক আহিছে। আহি কিনা মই আহি অকলে এইবিলাক কৰিছোঁ। এতিয়া পেচেণ্টৰ অৱস্থাটো কেনেকুৱা? পেচেণ্টৰ অৱস্থাটো বেয়া হৈ আছে, এতিয়া ডক্টৰ অহা নাই। কি ক'ব আপুনি? এতিয়া স্বাস্থ্যমন্ত্ৰীক কি ক'ব? স্বাস্থ্যমন্ত্ৰী কি ক'ব? এইটো বিধি ব্যৱস্থা ল'ব লাগিব। কি হৈছে কওকচোন? মোৰ দাদা এটা এক্সিডেণ্ট হৈছে। নাম কি? আমিনুৰ ইছলাম। কি এক্সিডেণ্ট হৈছে? বাইক গাড়ীতে। কেতিয়া? এই 9:30। এতিয়া হস্পিটেলত আনিছে? হস্পিটেলত ভৰ্তি কৰিছে, ডাক্তাৰ নাই। ডাক্তৰ নাই, কি কৰিব এতিয়া? এখন দেখুৱাব লাগিব, ডাক্তাৰ কোন সময় আছে। আপোনাৰ ৰোগীৰ অৱস্থা কেনেকুৱা? অৱস্থা চিৰিয়াছ। আপুনি কি ক'ব বিচাৰে? এখন তো কি করবো, ডাক্তার নাই আর নার্স যেগুলো আছে এগুলো তো কমান্ডারও নাই। মানে ৰাতিপুৱা 9 বজাত মোৰ ডাঙৰ ভাই এটা মানে গাড়ী চলাই আহোঁতে ৰাস্তাত এক্সিডেণ্ট হৈ গৈছে। সেই এক্সিডেণ্ট হোৱাত মানে 9:30 বজাত আমাৰ যিটো চুন্দাকান্দি গাঁৱৰ যিটো স্বাস্থ্যকেন্দ্ৰ আছে এই স্বাস্থ্যকেন্দ্ৰত নাম ভৰ্তি কৰিছোঁ। কিন্তু 9:30 বজাত বাজি যায়, কিন্তু এতিয়া আমাৰ এই চিকিৎসালয়ত কোনো ডাক্তৰ অহা নাই। এতিয়াও 9:30 বজাত বাজি যায়। তে এনেকুৱা পৰিস্থিতি হ'লে আমাৰ গাঁৱৰ কেনেকুৱা অৱস্থা হ'ব? সেইকাৰণে মই মোৰ জিলা উপায়ুক্ত আৰু মোৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আছোঁ যাতে এনেকুৱা স্বাস্থ্যকেন্দ্ৰখন যাতে এনেকুৱা কৰি তোলে যাতে আমাৰ গাঁৱৰ কিবা সুবিধা হয় আৰু এইবিলাক ডক্টৰ দি আমাৰ কোনো প্ৰয়োজন নাথাকে। কাৰণ সময়মতে যদি আমালোকৰ যিটো চিৰিয়াছ ৰোগীৰ যিটো অৱস্থা এতিয়া মানে 9:30 বজাত বাজি যায়, এতিয়া 10:30 বাজিছে। 10:30 বাজি গৈছে, কিন্তু এতিয়া ডক্টৰ অহা নাই। এতিয়া এনেকুৱা ৰোগী আহিব পাৰে যে যাতে মানে ইমিডিয়েটলি তেওঁক সুস্থ কৰি তুলিব লাগে। তেনেহ'লে সেই মানে ৰোগীটোৰ কি অৱস্থা হ'ব? 10:30 বজাত বাজি যায়, এতিয়াও ডক্টৰ অহা নাই। সেইকাৰণে মই মোৰ জিলা উপায়ুক্ত আৰু মোৰ মুখ্যমন্ত্ৰীক মানে অনুৰোধ জনাই আছোঁ যাতে আমাৰ এইবিলাক ডক্টৰ বহিষ্কাৰ কৰি দিয়ে এইখন চিকিৎসালয়ৰ পৰা। কাৰণ এনেকুৱা চিকিৎসালয়ত যদি মানে কিবা ৰোগী এটা মানে ইমাৰ্জেঞ্চি হ'ব লগা হয় তেনেহ'লে তেওঁ মৰি যাব। কাৰণ চিকিৎসকৰ অভাৱত মৰি যাব। এইটো আজি লেটকৈ আহিছে নে দৈনিক? সদায় দৈনিক এনেকৈ আহে, 9 বজাত 9:30 বজাত আগত নাহে। এইখন চিকিৎসালয় 24 ঘণ্টা চলিব লাগে। এইখন 24 ঘণ্টা, যাতে 24 ঘণ্টা চলে যাতে আমাৰ গাঁৱলীয়া যাতে সমস্যা নহয়। কাৰণ এইখন চিকিৎসালয় যদি ভালদৰে চলে তেনেহ'লে আমাৰ গাঁৱলীয়াৰ এনেকুৱা অৱস্থা নহ'লে। 24 ঘণ্টাৰ ভিতৰত কেই ঘণ্টা খোলা থাকে এই চিকিৎসালয়খন? 24 ঘণ্টাৰ ভিতৰত বেছিখন মানে বন্ধই থাকে, মানে 4 ঘণ্টা 5 ঘণ্টা এনেকুৱা মানে খোলা থাকে। এই হস্পিটেলত আহিছিলোঁ কৰোণা চেক কৰাৰ কাৰণত। আমি কৰোণাখন চেক কৰিলোঁ, কৰাৰ পাছত ভেকচিন দিব বুলি কৈছে। আমি 3জন মানুহ আহিছিলোঁ এদিন। 3জন মানুহৰ কাৰণে সিহঁতে ক'লে যে ভেকচিন আজি নহ'ব 3 দিনৰ কাৰণত। 7জন কিবা 8জন নহ'লে দিব পাৰি। আজি যোৱা কালি আহিব। আমি আকৌ শনিবাৰ দিনা আহিলোঁ। অহাৰ পিছত ডাক্তৰে কয় যে ভেকচিন নাই। তেতিয়া আকৌ অফিচৰ মতে হুলস্থুল লাগি গ'লে। কালি ক'লে আছে, আজি নাই। এনেকৈ পূৰা হুলস্থুল হ'লে। হোৱাৰ পাছত উপৰিলত জনালে। জনাৰ পাছত ক'লে যে আপোনাৰ ধৈৰ্য ধৰক, আমি পাঠাই দি আছোঁ ভেকচিন।
তারপরে ভ্যাকসিনখন তেতিয়া 11:30 বাজে 11:30 বজাৰ পৰা ক'লে যে আপুনি এতিয়া ভেকচিন পাইছেনে নাই? নাই, এতিয়া পোৱা নাই। আজি আপুনি যে চিকিৎসালয়ত আহিছে, চিকিৎসক আহিছেনে নাই? নাই, চিকিৎসক এতিয়া অহা নাই। আমি 10টা বজাত আহিছোঁ, এতিয়া 10:30 11:30 বজাত এতিয়া অহা নাই। আপোনালোকে ভেকচিন ল'ব পৰা নাই? না, কেইদিনৰ পৰা ঘূৰি আছে আজি 4 দিন হয়। আমি 11 তাৰিখৰ পৰা আজিলৈকে ঘূৰি আছোঁ। আপনি এতিয়া আহিলে 10:30 বজাত এজন পেচেণ্ট আহিছে, কিন্তু আমি চিকিৎসালয়খন বন্ধ চাইছো। 9:30 বজাত আহিছে, কিন্তু আমি চাইছো খোলাই থাকে, কিন্তু আমি তলা ওলমা পাইছো। এই সন্দৰ্ভত কি ক'ব আপুনি? ঠিকে আছে, আপুনি যিহেতু ডক্টৰ হয়, কি ক'ব এইটো? যিহেতু এজন ইমাৰ্জেঞ্চি এক্সিডেণ্টৰ পেচেণ্ট আছে আৰু ক'ভিডৰ সময়, কি ক'ব আপুনি? আপুনিও লেট কৰি আহিলে। মইনো কি ক'ম, মোৰ একো ক'ব লগা নাই। ঠিক আছে।